নমস্কাৰ। ডিচেম্বৰ 14 তাৰিখে সোনু নিগমে গুৱাহাটীৰ তেওঁৰ দেৱানা তেৰা টাৱাৰ আৰম্ভ কৰিব। কিন্তু সকলোৰে মনত এটা প্ৰশ্ন, ভাৰতৰ ইমানবোৰ চহৰৰ মাজত সোনু নিগমে কিয় গুৱাহাটীৰ পৰা আৰম্ভ কৰিলে? जन्म हो तो असम में हुआ। असम में जो मैंने पूरी दुनिया में ऐसा आर्टिस्ट के प्रति ऐसा प्यार दिखा नहीं। मैंने कहा असम में दिखा दिया कि अपने आर्टिस्ट को कैसे प्यार करते। সোনু নিগমে নিজেই প্ৰকাশ কৰিছে যে তেওঁৰ গুৱাহাটীৰ সৈতে এটা গভীৰ ব্যক্তিগত সম্পৰ্ক আছে। তেওঁৰ মতে জুবিনদাৰ সৈতে তেওঁৰ শেষ মঞ্চ আছিল গুৱাহাটীতে। জুবিনদাৰ মৃত্যুত অসমে যিদৰে শ্ৰদ্ধা আৰু মৰম দেখুৱালে, সেয়া দেখি সোনু নিগমে আৱেগিক হৈ পৰিছে। দুয়োজনেই বেলেগ বেলেগ ঠাইত আছে, তেওঁলোকৰ মাজত সাদৃশ্য আছে। সোনু নিগম প্লেবেক ছিংগিঙৰ কিং, তেওঁৰ কণ্ঠত আছে হিন্দী ৰোমাঞ্চৰ যাদু। জুবিন গাৰ্গ ফেশ্বন মিউজিকৰ ট্ৰেণ্ডষ্টাৰ, যিয়ে অসমীয়া সংগীতক বিশ্বজুৰি চিনাকি কৰালে। দুয়োজনেই নিজৰ নিজৰ অনুৰাগীৰ বাবে আৱেগৰ নাম। এই কনচাৰ্ট কেৱল মনোৰঞ্জন নহয়, দুটা দশকৰ পুৰণি বন্ধুত্বৰ এক আৱেগিক প্ৰতিফলন। আশা কৰোঁ সোনু নিগমে 14 ডিচেম্বৰৰ কনচাৰ্ট জুবিনদাৰ কোনো জনপ্ৰিয় গীত গাই অসমৰ জনতাক এক বিশেষ উপহাৰ দিব। আপুনি সোনু নিগমৰ পৰা জুবিনদাৰ কোনটো গীত শুনিবলৈ বিচাৰে, কমেণ্টত সেই গীতটোৰ নাম লিখক। যদি এই তথ্য আপোনাক ভাল লাগিল, লাইক কৰক। এনেকুৱা ট্ৰেণ্ডিং কণ্টেণ্টৰ বাবে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক।